Hello friends, welcome to my YouTube channel Assam English Study. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই আলোচনা কৰিম স্বাধীনতা দিৱসৰ ওপৰত আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাধীনতা দিৱস আহি আছে। তোমালোকে কেনেকৈ স্কুল কলেজত গৈ স্বাধীনতা দিৱসৰ বিষয়ে বক্তব্য দিবা তাৰ বিষয়ে আজি মই আলোচনা কৰিম আৰু স্বাধীনতা দিৱসৰ বিষয়ে আজি মই কেইটামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ বক্তব্য দিবা যে আজি 15 আগষ্ট স্বাধীনতা দিৱস। আজিৰ এই দিনটোত গোটেই ভাৰতবৰ্ষতে স্বাধীনতা দিৱস পালন কৰা হয়, কিয়নো এই 15 আগষ্ট তাৰিখে ভাৰতবৰ্ষ স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি পায়। আজিৰ এই দিৱসটো সাধাৰণ দিৱস নহয়। এই দিৱসৰ কথা কোৱাৰ লগে লগে মনত শক্তি আহে, সাহস আহে, মনত আনন্দ আহে। আজিৰ এই দিনটো অতি আনন্দময় দিন। স্বাধীনতাৰ কথা শুনিলে মনটো আনন্দিত হৈ পৰে। স্বাধীনতাৰ কথা শুনিলে মনটো আনন্দিত কেনেকুৱা হৈ যায় কৈ বিশ্লেষণ কৰিব নোৱাৰিম। বছৰেকীয়া উৎসৱ যেনে বিহু, ঈদ এইবিলাক উৎসৱতকৈ মই স্বাধীনতা দিৱসত আনন্দ লাভ কৰোঁ, কিয়নো এই দিনটো ভাৰতে স্বাধীনতা লাভ কৰে। আমি এই দিনটোত স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক হিচাপে স্বীকৃতি লাভ কৰিছোঁ। আমাৰ দেশ এটা সময়ত পৰাধীন আছিল। এটা সময়ত আমাৰ দেশ ইংৰাজে শাসন কৰিছিল। ইংৰাজে আমাৰ দেশ শাসন কৰি আমাৰ দেশৰ জনসাধাৰণক নিৰ্যাতন কৰিছিল, অত্যাচাৰ কৰিছিল, অন্যায় কৰিছিল, বিভিন্ন ধৰণে শাস্তি প্ৰদান কৰিছিল আমাৰ দেশৰ নিৰীহ জনসাধাৰণক। ইংৰাজসকলে ভাৰতৰ সকলো সম্পদ লুটপাট কৰি ইংলেণ্ডলৈ লৈ গৈছিল। ইংৰাজসকলে প্ৰথমতে ভাৰতলৈ আহিছিল ব্যৱসায় কৰাৰ কাৰণে, কিন্তু যেতিয়া তেওঁলোকে ভাৰতবৰ্ষৰ সম্পত্তিবিলাক দেখিলে, থকাৰ পিছত তেওঁলোকে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে। তেওঁলোকে প্ৰথমতে বক্সাৰ যুদ্ধ, পলাচী যুদ্ধ, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে জয় লাভ কৰি ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে। এই সময়ত মোগলসকলৰ দুৰ্বলতাৰ সুযোগ লাভ কৰি ইংৰাজে ভাৰত শাসন কৰিবলৈ আৰম্ভ কৰে। ইংৰাজসকলে ভাৰতবাসীৰ ওপৰত এনেকৈ অত্যাচাৰ কৰাৰ পিছত ভাৰতৰ মহান মহান নেতাসকলে হাত সাৱটি এনেকৈ থাকিব নোৱাৰিলে। তেওঁলোকে ভাৰতবাসীৰ প্ৰতি কৰা এনেকৈ অত্যাচাৰ সহ্য কৰিব নোৱাৰিলে, যাৰ কাৰণে বহুতো আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে। এই আন্দোলন কৰি কৰি বহুতো মহান নেতাসকলে জীৱন দান দিলে। ভাৰতবৰ্ষ এখন স্বাধীন ৰাষ্ট্ৰ কৰিবৰ বাবে বিভিন্ন নেতাসকলে বিভিন্ন ধৰণৰ আন্দোলন কৰিছিল। তাৰ ভিতৰত অন্যতম নেতা হ'ল মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মৌলানা আবুল কালাম আজাদ, সুভাষ চন্দ্ৰ বসু, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বহুতো নেতা। এই সকলো নেতাসকলে সকলো কষ্ট স্বীকাৰ কৰি আন্দোলন কৰিবলৈ বাধ্য হৈছিল। 1915 চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা আহি কংগ্ৰেছত যোগদান কৰে আৰু তেওঁ ভাৰত স্বাধীন কৰিবলৈ বিভিন্ন ধৰণৰ আন্দোলন কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ নেতৃত্বত আইন অমান্য আন্দোলন, অসহযোগ আন্দোলন, তাৰপিছত ভাৰত ত্যাগ আন্দোলন, বিভিন্ন আন্দোলন কৰিবলৈ আৰম্ভ কৰে। এনেকৈ আন্দোলন কৰি কৰি ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ সক্ষম হয়। মহাত্মা গান্ধীয়ে নৰমপন্থী, তেওঁ অহিংসা নীতিৰে তেওঁ আন্দোলন কৰিছিল, কিন্তু সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত সুভাষ চন্দ্ৰ বসুৱে চৰমপন্থী নীতিৰে তেওঁ ভাৰতবৰ্ষ স্বাধীন কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁ বিশ্বাস কৰিছিল যে ইংৰাজৰ প্ৰতি নৰমপন্থী আন্দোলন কৰি ভাৰতবৰ্ষক স্বাধীন কৰিব নোৱাৰিম। সেইকাৰণে সুভাষ চন্দ্ৰ বসুৱে চৰমপন্থী নীতিৰে তেওঁ বহুতো আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল। ভাৰতবৰ্ষ স্বাধীন কৰাৰ ক্ষেত্ৰত সুভাষ চন্দ্ৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছে। তেওঁৰ নেতৃত্বত হাজাৰ হাজাৰ যুৱকসকলে তেওঁলোকে তেজ দিবলৈ ওলাই আহিছিল আৰু আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ কাৰণে আন্দোলন তীব্ৰতৰ হৈ পৰিছিল। মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসা নীতিৰে আৰু সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত চৰমপন্থী নীতিৰে আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত মৌলানা আবুল কালাম আজাদ, বহুতো ধৰণৰ নেতাসকলে, মহান মহান নেতাসকলে আন্দোলন কৰিছিল আৰু হাজাৰ হাজাৰ বহুত ভাৰতবাসীয়ে, দেশপ্ৰেমিক ভাৰতবাসীয়ে জীৱন দান কৰিছিল। সেইসকল দেশপ্ৰেমিকৰ জীৱনৰ বিনিময়ত, সেইসকল দেশপ্ৰেমিকৰ তেজৰ বিনিময়ত আজি আমি এখন স্বাধীন ৰাষ্ট্ৰ পাইছোঁ। আজি আমি এখন স্বাধীন ৰাষ্ট্ৰৰ নাগৰিক হ'ব পাৰিছোঁ।
নহ'লে আমি এতিয়াও ইংৰাজীৰ তলত থাকিব লাগিলেহেঁতেন। সেইকাৰণে আজি আমি সেইসকল মহান নেতাসকলক শ্ৰদ্ধা জনাম, সন্মান কৰিম, তেওঁলোকক স্মৰণ কৰিম। আজি আমি স্মৰণ কৰিম মহান নেতাসকলে দিয়া কিছুমান শ্লোগান। স্বাধীনতাৰ কাৰণে মহান নেতাসকলে বহুতো শ্লোগান দিছিল, কিন্তু আজি আমি প্ৰধান কেইটা শ্লোগান আলোচনা কৰিম। তাৰে এটা হ'ল ইনকলাব জিন্দাবাদ, যিটোৰ অৰ্থ হ'ল লং লিভ ৰিভলিউশ্যন, অৰ্থাৎ বিপ্লৱ দীৰ্ঘজীৱী হোৱা। এই শ্লোগানটো দিছিল ভগত সিং। যদিও এই শ্লোগানটো ভগত সিঙে গভীৰভাৱে জড়িত আছিল, কিন্তু এই শ্লোগানটো ৰচনা কৰিছিল উৰ্দু কবি অথবা ভাৰতীয় মুক্তিযোদ্ধা আৰছাদ মোহাৰিয়ে। ভগত সিং যেতিয়া মাত্ৰ 23 বছৰ বয়স আছিল, তেতিয়া তেওঁ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ কাৰণে ইংৰাজে তেওঁক ফাঁচি দিছিল। ফাঁচি দিয়াৰ আগ মুহূৰ্তত ভগত সিঙে এই শ্লোগানটো দিছিল ইনকলাব জিন্দাবাদ। স্বাধীনতাৰ কাৰণে আন এটা শ্লোগান, অন্যতম শ্লোগান হ'ল তুম মুঝে খুন দো মে তুমহে আজাদী দুংগা, গিভ মি ব্লাড আই উইল গিভ ইউ ফ্রিডম। এই শ্লোগানটো দিছিল ভাৰতীয় জাতীয় সেনাবাহিনীৰ প্ৰতিষ্ঠাতা সুভাষ চন্দ্ৰ বসু, যাক আমি অতি মৰমেৰে নেতাজী বুলি মাতো। সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত তেওঁ চৰমপন্থীৰ মানুহ আছিল। তেওঁ মহাত্মা গান্ধীৰ নেতৃত্বত নৰমপন্থী আন্দোলন তেওঁ ইমান বিশ্বাস কৰা নাছিল। তেওঁ ভাবিছিল মহাত্মা গান্ধীৰ নেতৃত্বত নৰমপন্থী আন্দোলনে ইংৰাজসকলক ভাৰতবৰ্ষৰ পৰা খেদিয়াই পঠোৱা নাযাব। সেইকাৰণে তেওঁ চৰমপন্থী নীতিৰে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিবলৈ আৰম্ভ কৰিছিল, যাৰ কাৰণে তেওঁ ভাৰতীয় সেনাবাহিনী প্ৰতিষ্ঠান কৰিছিল আৰু হাজাৰ হাজাৰ যুৱকক তেওঁ আন্দোলন কৰিবলৈ তেওঁ আগ্ৰহী কৰিছিল। এইসকল মহান, তেওঁ হ'ল এজন মহান নেতা। এইদৰে বিভিন্ন মহান নেতাসকলে তেওঁলোকৰ কষ্টৰ ফলত, তেওঁলোকৰ জীৱনৰ বিনিময়ত আজি আমি ভাৰতবৰ্ষখন স্বাধীন ৰাষ্ট্ৰ হিচাপে পাইছোঁ। আজিৰ এই দিনটো সেইকাৰণে অতি আনন্দময় দিন। আজিৰ এই দিনটোত আমি সকলোৱে আনন্দিত কৰিম, ফূৰ্তি কৰিম। আজিৰ এই দিনটো সেইসকল মহান নেতাসকলক আমি শ্ৰদ্ধা কৰিম, স্মৰণ কৰিম। আজিৰ এই দিনটোত সেইসকল শ্বহীদসকলক আজি আমি সকলোৱে সন্মান জনাম। আজি মই মোৰ বক্তব্য সামৰিলোঁ।